টকাৰ বাবে মই ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব লাগে। মই আপোনাক ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিবলৈ কোৱা নাই নহয়। অভিজিতৰ ওচৰলৈ যোৱাৰ কথা কৈছো। তাৰ হেনো আগতকৈ 10,000 বেছি দৰমহাত বন্দোবস্ত হৈছে। আৰু টকা কেইটাকে লৈ আহক। অভিজিতক বিচাৰি যাব নালাগে, এইখন পঢ়া। মই আপোনাক কোৱা নাছিলো যে আপোনাৰ ল'ৰাই কেলেংকাৰী লগাই বংশৰ নাম ডুবাব। এটাই মদ খাই আহি নিতৌ ঘৰখন হাল্লা কৰিব আৰু এইটো আৱৰ্জনাটো আছে। আপুনি কি ভাবিছে? ধৈৰ্য ধৰাচোন। আচলতে দাদা ইচ্ছাকৃতভাৱে এই কাম কৰা নাই। আমি বিয়া খাবলৈহে গৈছিলো, কিন্তু বিধাতাৰ জোৰা কোনে ৰধিব? দৰাজন হেনো মাৰ্ডাৰ কেছৰ আসামী। হোমৰ গুৰিৰ পৰা পুলিচে ধৰি বান্ধি চুচৰাই লৈ গ'ল। লগে লগে বিয়া ঘৰত হুলস্থুল লাগিল। হ'ব মই সকলো বুজি পাইছো। তাইৰ লগত তাই আগৰ পৰাই হলি গলি আছিল। বিয়া ঘৰত আৰু তাই অন্য ল'ৰা বিচাৰি নেপালে। মই কিন্তু কৈছিলো অভিজিতে তাইক লৈ ঘৰত সোমাব নোৱাৰে। ৰবাচোন, তোমাৰ খং উঠিলে সি আহি পাওকচোন। এটা মানৱতাৰ কথাওতো আছে। থৈ দিয়কহে আপোনাৰ মানৱতা। সি নিজৰ মতেৰে কামটো কৰিলে যেতিয়া এতিয়া মানৱতা চানৱতাৰ কথা আহিব নোৱাৰে। মই আগৰ পৰাই জানো অভিজিত চৰিত্ৰহীন। অঞ্জনা, তুমি মনে মনে থাকাচোন। কিয় মনে মনে থাকে? তাৰ কথা মই নাজানো বুলি ভাবিছে নেকি আপুনি? কৈছো নহয়, অভিজিতৰ চৰিত্ৰৰ কথা মোক নকবা। মই তাৰ পিতৃ। তাৰ চৰিত্ৰ আৰু মনৰ কথা মই বুজি পাওঁ। হয়তো পৰিস্থিতিয়ে তাক এই কাম কৰাবলৈ বাধ্য কৰালে। ল'ৰাজনে কলে আমি হেনো লখিমী বোৱাৰী পাম।